নমস্কাৰ জনতাৰ চকুৰ প্ৰিয় দৰ্শকসকল আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এক বিশেষ প্ৰতিবেদন আপুনি ফেসবুক ব্যৱহাৰ কৰে নে নিশ্চয় কৰে আপুনি আমাৰ প্ৰতিবেদনটো ফেসবুকত চাই আছে হয়নে আপুনি জানে নে ফেসবুক কোনে কেতিয়া আৱিষ্কাৰ কৰিছিল ফেসবুকৰ ডেইলি ইনকাম কিমান আৰু এনেকুৱা বহু নজনা কথা লৈ আহিছো আজিৰ এই প্ৰতিবেদনত ফেসবুকৰ প্ৰতিষ্ঠাপক হৈছে মাৰ্ক জুকাৰবাৰ্গ তেওঁ 2004 চনত ফেসবুক আৱিষ্কাৰ কৰিছিল তেওঁৰ জন্ম হৈছিল 1984 চনৰ 14 মে তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছিল বৰ্তমান মাৰ্ক জুকাৰবাৰ্গ ফেসবুকৰ মুখ্য প্ৰতিষ্ঠাপক হোৱাৰ লগতে বিশ্বৰ অন্যতম কনিষ্ঠ কোটিপতি তেখেতৰ দৈনিক আয় 74,90,460 টকা ফেসবুক হৈছে আটাইতকৈ বিখ্যাত সোশ্যাল নেটৱৰ্কিং সাইট যাৰ জৰিয়তে মানুহে পৃথিৱীৰ যিকোনো স্থানত বহি ইজনে সিজনৰ লগত সম্পৰ্ক কৰিব পাৰে ফেসবুকৰ জৰিয়তে আমি আমাৰ পুৰণি নতুন বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক ৰাখিব পাৰি আৰু তেওঁলোকৰ সৈতে মতামতৰ ভাগ বতৰা কৰিব পাৰোঁ ফেসবুকে আপোনাৰ ফটো আৰু ভিডিঅ'বোৰত জনসাধাৰণৰ মাজলৈ লৈ যায় একে সময়তে ফেসবুক এতিয়া মানুহক সংযোগ কৰাৰ আটাইতকৈ সস্তা আৰু সৰ্বশ্ৰেষ্ঠ উপায় যেহেতু মানুহৰ জ্ঞান আৰু সামাজিক স্থান আছে মানুহৰ সংখ্যা বাঢ়ি আছে এনেদৰে ফেসবুকেও পৰিৱৰ্তন কৰা আৰম্ভ কৰিলে ফেসবুকত বহুতো আপডেট আছে যাতে যিকোনো লোকে ফেসবুকত তেওঁলোকৰ জ্ঞান ভাগ বতৰা কৰিব পাৰে যেনে নিয়োগ বাতৰি শ্বপিং ধাৰণা শিল্প ৰন্ধন আৰু ভিডিঅ' ইত্যাদি প্ৰিয় দৰ্শকসকল আমাৰ এই প্ৰতিবেদনটো ভাল লাগিলে পেজটো লাইক ফলো আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব